মৰণ ফাণ্ডলৈ পৰিণত সৰু পথাৰৰ গড় কাপ্তানি পথ। হয়, গোলাঘাট জিলাৰ ধনচিৰি মহকুমাৰ উৰিয়াম ঘাটৰ পৰা বৰপথাৰ সংযোগী পথৰ দৃশ্য এয়া। দীৰ্ঘদিন ধৰি পথছোৱা মেৰামতি নকৰাৰ ফলত পথৰ মাজত সৃষ্টি হৈছে প্ৰকাণ্ড পুখুৰী সদৃশ্য গাঁত। এজাক সাধাৰণ বৰষুণতে পথৰ মাজত পুখুৰী সদৃশ্য গাঁতসমূহত পানী জমা হৈ পৰাত পথচাৰীৰ সন্মুখীন হয় বহু সমস্যাৰ। পথছোৱাৰ দুৰৱস্থাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত অঞ্চলটোৰ লোকসকল। ইপিনে এই পথত চলাচল কৰা ডাম্পাৰসমূহে পথৰ বহন ক্ষমতাতকৈ অধিক ওজন ক্ষমতাৰে উক্ত পথেৰে চলাচল কৰাৰ বাবেই পথটোৰ এনে দুৰৱস্থা হোৱা বুলি অভিযোগ উত্থাপন কৰে আছুৱে। প্ৰেমহৰা উৰিয়ামঘাট আৰু বৰপথাৰ সংযোগী আচলতে ৰেংমা গড় কাপ্তানি পথ। আচলতে এইটো বিগত ৫-৬ বছৰ ধৰি আচলতে এইটো জনসাধাৰণে আচলতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আচলতে এই ৰাস্তাটোৱেদি মানে বহন ক্ষমতাতকৈ অধিক ওজনৰ যান বাহন চলাচলৰ ফলত প্ৰায় 30 টন 40 টন ওজনৰ যি যান বাহন চলাচল কৰে, তাৰ ফলত আচলতে এই গ্ৰাম্য সংমণ্ডলৰ অধীনৰ যি পথটো, এই পথটো অতিকৈ মানে বেয়া হৈ গৈছে। ফলত এতিয়া ডাম্পাৰ আদিকে ধৰি বিভিন্ন ধৰণৰ যি যান বাহন আছে আচলতে চলাচলৰ কাৰণে অনুপযোগী হৈ পৰিছে। সময়ত আচলতে 108 এখন আচলতে এইটো ৰাস্তাইদি আহিব নোৱাৰে। তাৰ ফলত প্ৰসূতিৰ মৃত্যুকে ধৰি বিভিন্ন ধৰণৰ ঘটনা সামগ্ৰিক পৰিস্থিতিত আমি দেখিবলৈ সক্ষম হৈছোঁ। যি আমাৰ ইয়াৰ পৰা শিল সৰবৰাহ কৰে, আচলতে শিলৰ পৰা প্ৰায় আমাৰ অসম চৰকাৰে 30-40 লাখ টকা আচলতে ৰাজহ সংগ্ৰহ কৰে মাহেকত। আচলতে তেনেকুৱা ধৰণৰ ইমান ৰাজহ পোৱাৰ স্বত্বেও আচলতে কি কাৰণে বিভাগীয় কৰ্তৃপক্ষই এই পথটো ইমান দিনে মেৰামতি কৰা নাই, তাৰ কাৰণে আমি আমাৰ ছাত্ৰ সন্থাৰ ফালৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু অনতি শীঘ্ৰে আমি ইয়াত বৃহত্তৰ এটা কাৰ্যসূচী গ্ৰহণ কৰিম। বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰায় পথটো 30-35 কিলোমিটাৰমান হ'ব। অসম নাগালেণ্ড সীমান্তলৈকে এই পথটো সংলগ্ন হৈ আছে। ক'ৰ পৰা বেয়া পথটো? বৰপথাৰ আচলতে ফৰেষ্ট তিনিআলিৰ পৰা একেবাৰে উৰিয়াম ঘাটলৈকে পথটো আচলতে অতিকৈ জৰাজীৰ্ণ। আচলতে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমাৰ আচলতে যি অকৰ্মণ্য আৰু অপদাৰ্থ বুলি আচলতে আমি ক'ব লাগিব, যিগৰাকী আমাৰ বিধায়িকা ৰজলিনা তিৰ্কী, সাংসদ গৌৰৱ গগৈ, তেওঁলোকে কিন্তু এই পথটো মেৰামতিৰ ক্ষেত্ৰত বা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। পথছোৱাৰ মেৰামতিৰ ক্ষেত্ৰত গড় কাপ্তানি বিভাগ, বিধায়ক আৰু কলিয়াবৰৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈ উদাসীনতা মনোভাৱকো সমালোচনা কৰে আছুৱে। সৰু পথাৰৰ পৰা ব্যুৰো ৰিপৰ্ট, টাইম নিউজ।